পানী আপুনি এতিয়া নৰিং আছে ঘাট ধনশিৰি-মকমাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত এই ৰাণানগৰ জাৰগুৰি অঞ্চলত যোৱাকালি হেমকুমাৰ চেত্ৰী নামৰ ব্যক্তিগৰাকীয়ে তেখেতৰ বাৰীত এটা ৰিংকুৱা পানী থকা অৱস্থাত প্ৰায় 30 ফুটমান তলত মানে তেওঁ এটা এই অস্ত্ৰপাত তেওঁ উদ্ধাৰ কৰিছে আৰু যথেষ্ট মানে গধুৰ আৰু এটা ছাইডত ধাৰ থকা আমি দেখিবলৈ পাইছোঁ আৰু এটা অনুমান আমি কৰিব পাৰি যে এটা অঞ্চলত হয়তো এই অঞ্চলটোত এটা সময়ত জনবসতি আছিল আৰু ইয়াত মানে কোনোবা হয়তো ৰজা বা তেনেকুৱা ৰাজ পৰিয়ালে হয়তো এই অঞ্চলটো তেওঁলোকৰ অধীনত আছিল, শাসন কৰিছিল। যিহেতু ইয়াৰ পৰা নাতি দূৰত তেলিহালত তেনেকুৱা ৰজাদিনীয়া বহুতো বস্তু উদ্ধাৰ হৈছে, দুবৰ্ণীটো উদ্ধাৰ হৈছে, গতিকে আমি তাৰ পৰাই অনুমান কৰিব পাৰি এই অঞ্চলটোত আহোমসকল অহাৰ সমসাময়িক সময়ত প্ৰায় 1200 মান খ্ৰীষ্টাব্দত নিশ্চয় এইটো অঞ্চলত কোনোবা ৰজাই ৰাজত্ব